ধৰা বাইদেউ ধৰা ভালকৈ ধৰা কোন কোন শিশুক এতিয়া নিয়োগ কৰা হৈছে জাল নোটৰ ব্যৱসায়ত গোলাঘাটত পুনৰ চলিছে জাল নোটৰ ৰমৰমীয়া ব্যৱসায় গোলাঘাটৰ তপননগৰৰ পৰা কিশোৰসহ 6জনক সোধপোছৰ বাবে আটক গোলাঘাট আৰক্ষীৰ সোমবাৰে তপননগৰৰ এখন দোকানৰ পৰা 500 টকা জাল নোট দি বস্তু ক্ৰয় কৰে এজন কিশোৰে একেজন কিশোৰে আজিও দোকানখনত বস্তু ক্ৰয় কৰিবলৈ আহোঁতে স্থানীয় লোকে কিশোৰ কেইজনক ধৰি আৰক্ষীক খবৰ দিয়ে পিছত কিশোৰ কেইজনৰ ভাষ্য অনুসৰি তপননগৰৰ যুৱক অৰ্ণৱ হাজৰিকাৰ বাসগৃহত তালাচী চলাই জাল নোট 5,000 টকা উদ্ধাৰ কৰে গোলাঘাট আৰক্ষী অৰ্ণৱ হাজৰিকা আৰু পত্নী জোনমণি হাজৰিকাক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীৰ অনুসন্ধানৰ পিছতেই অধিক তথ্য পোহৰলৈ আহিব আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে মুঠতে এতিয়া জাল নোটৰ ব্যৱসায়ত কিশোৰক নিয়োগ কৰা বিষয়টোৱে এতিয়া চাঞ্চল্যৰ বিৰাজ কৰিছে আমাক ফচাই দিলে শপত খাই কৈছো আমি গমেই নাপাওঁ এতিয়া কৈছা আমি মই গম পাওঁ নি চব কথা ফচাই দিছে আমাক ফচাই দেখিছে উল্টা আমি আহিলে এটা মাজতে আমাকে ফচাই দিছে মই গম পাইছো শপত গম নাপা পইচাটো কি কৰিম পইচাটো দেখা পইচা দি দিয়ক পইচাটো পইচা দি দিয়া মনলা কথা বেয়া হ'ব মই এতিয়া কৈছো মোৰ পঢ়াউনা লাছা তৰি ৰেকৰ্ড বেয়া কৰিব আছো নলবি তাই তোকে নিখিলে দেখে ভামনি হয় মোৰ নাছালে বেয়া হ'ব ও বাইদেউ এই ছোৱালীজনীকে আপুনি ভালকে সুধক আৰু গোটেইকেইটা ওলাই যাব মই আপোনাৰ আইডিয়া কৰি দিছোঁ ডাঙৰ খিনি চবতকে বদমাছ হয় মোৰ দোকান আছে বজাৰত মহাৰাজী মই গৈছিলে আমাৰ ব্যৱসায় আৰু ঘৰ ব্যৱস্থা পইচাটো দিছিলে দিছিলে আমাক জাল নোট কৈছে বাইদেউটো ক'ৰ পৰা পাৰে মোক ক'লে মোক কোনোবা এজনে দি গৈছে ইমানেই আৰু ইয়াত সৰু সৰু ল'ৰা কোনোবা মই এইটো চোৱা নাই মই এতিয়া আহিছোঁ আপুনি ক'ত গোলাঘাট টাউনত আচলতে জাল নোটৰ এটা প্ৰচলন চলি আছে প্ৰথম পাইছোঁ আৰু কালি মোক চলি আছে এতিয়া আৰম্ভ হৈছে সেইটো কাৰণে হ'ব পাৰে কিন্তু মই গম নাপাওঁ তেনেকুৱাতে মানে ল'ৰাটো আহিছে আজি চয়া ষ্টিক 4টা লৈ গৈছে আৰু 500 টকীয়া নোট এটা দিছে দিয়াৰ পিছত কৈছে খুচুৰা দিয়ক আৰু চয়া ষ্টিক 4টা দিয়ক আৰু বেমাৰী মানুহজন ফটকৈ লৈছে আৰু উঠি পেলাই যেনে তেনে দিছে চয়া ষ্টিককেইটা তাৰপিছত লৈ গুচি গ'ল পিছত মই বজাৰলৈ গৈছোঁ মই মানে বজাৰ চজাৰ মই বজাৰলৈ গৈছোঁ বিহু ওচৰলৈ গৈছোঁ বিহু পাল তাৰপিছত বিহু পালে মোক কৈছে বৌদি এইটোতো নকলি পইচা নকলি পইচা ক'ৰ পৰা আহিলে মইতো নাজানো তাৰ আগত আকৌ সি আহিছে মোৰ ওচৰত খুচুৰা বিচাৰি মই দোকানতে যেতিয়া পইচা মিলাই আছোঁ আহিছে খুচুৰা হ'বলৈ মোৰতো খুচুৰা নাই 500 নোট এটা আছে 500 নোট যে নকলি সেইটোও মই নাজানো তাৰপিছত গৈ পেলাই হেৰি তাত বিহুৱে কৈছে যে নহয় এইটো নকলি পইচা বুলি তুমি আমাৰ মোক ঘৰত গৈ দি দিবা এইটো তুমি মিলাই পিছত আহিছোঁ আকৌ গধূলি সময়ত সি আকৌ বোলে মানুহজনৰ ওচৰলৈ আকৌ আহিছোঁ মইতো নাথাকোঁ দোকানৰ নামত থাকিব নোৱাৰোঁ চিনি পালে নাই কোনে দিছিলে আপুনি সেই ল'ৰাটো সৰু ল'ৰা আজিও আকৌ আহিছে মই নাথাকোঁতেই আহে মানে মই থাকিলে নাহে মানে তাহাঁতৰ লগত কোনোবা ডাঙৰ জড়িত হৈ আছে আছে হ'ব লাগে কিমান টকা মুঠতে আপুনি জাল নোট দিছিলে আজি 500 কালি 500 কেইটা ধৰিছে 6টা ময়ো নাজানো মই পিছতহে আহিছোঁ মানে গম পাইছোঁ ইয়াত বোলে ভিৰ হৈ আছে তাৰপিছত আহি দেখিছোঁ যে সঁচাকৈ ভিৰ কেলৈ ভিৰ তাৰপিছত বোলে কালি আকৌ আহিছে ল'ৰাটো চাইকেলখন ধৰি থৈছে সিহঁতে আমাৰ ওচৰে পাজৰে মানুহবিলাক গোট খাই গৈছে কালি দুটা ল'ৰা আহি 500 টকীয়া এটা লৈ আহিছে মোৰ মামাৰ দোকানে
বজাৰ দি লৈ গ'ল। তাৰপাছত মামাই পইচাটো আকৌ কি কৰিলে, কেছত লাগি খুচুৰা পইচাটো আকৌ সিহঁতক ঘূৰাই দিলে। যিমান টকা লৈছে তাৰ বাবদে যিটো পায় সিহঁতি এইটো ঘূৰাই মেলি দি দিলে। এইটো দি মেলি আকৌ যোৱাকালি পইচাটো লৈ মেলি মামা বজাৰ কৰিবলৈ গ'ল। বজাৰ কৰিব মোৰ লগৰ ল'ৰা দোকানতে গৈছিলে। লগৰ ল'ৰা দোকানত গৈ মেলি কৈছোঁ যে এইটো 5 কোটিটো ডুপ্লিকেট হে, ক'ৰ পৰা পালে? এতিয়া মামাই কৈছে সৰু ল'ৰা দুটা আহিছিলে, চিপছ চিপছ ল'লে, এয়ে দিছে। আৰু আমাৰ ঘৰৰ ওচৰৰ দোকান 5 কোটিকে দিলে গমেই পাম কোনে কোনে দিছে। তাৰপিছত আজি আকৌ আহিছে এইটো দুটা ল'ৰাই 5 কোটিকে লয়, কিবা হেৰি লাগে, চিপছ লাগে। মামা বহি আছিলে দোকানৰ বাহিৰত। মামাই বহি থাকোঁতে মামা বেমাৰী উঠিব নোৱাৰে। তো মামাই কি কৰিলে, আমাৰ সৰু মামাক মাতিছে, ঐ এইপিনে আহচোন কওঁতে সিহঁতি কি কৰিলে, চাইকেল ৰাখি দৌৰ মাৰিলে। আচ্ছা, এটা কথা কওক, যিটো চক্ৰ আছে সৰু ল'ৰা কোনে সৰু ল'ৰা দুটা পঠালে। তাৰপিছত আকৌ 4জন মানুহ আহিছে। আছে তাৰ মাজত ডাঙৰ মানুহ সোমাই আছে। সৰু ল'ৰাকেইটাৰ লগত এটি হেৰি কৰি আছে, ব্যৱহাৰ কৰি আছে, ইউজ কৰি মেলি ডাঙৰখিনি বাহিৰতে থাকে। 20-30 টকা চিপছ কিনে বাকীটো খুচৰা লৈ গুচি যায়। মানে গোলাঘাটত জাল নোটৰ এটা বৃহৎ চক্ৰ চলি আছে। গোলাঘাটত এতিয়া আপুনি 5 কোটিকে বান্ধিলত আপোনাৰ 2-3টা আপোনাৰ ডুপ্লিকেট নোট ওলাই। এতিয়া মই কেইদিনমান আগত আপোনাৰ উজ্জীৱনত দিবলৈ গ'লোঁ 50,000 টকা, তাতে আপোনাৰ 2টা নোট ওলালে, মানে ডুপ্লিকেট ওলালে। চলি আছে, ব্যৱসায় এটা চলি আছে ভাল। আৰু তাৰপিছত ভাল মানুহৰ হাত আছে, ডাঙৰ মানুহ আছে, লগত ভাল মানুহৰ হাত আছে। কেইজন মানুহ ধৰিলে এতিয়া আপোনাৰ 6জন লৈ গ'ল। যিকেইটাক পঠাইছে সেইকেইটা সৰু, বাকীকেইটা ডাঙৰ। চাইকেলটো বিচাৰি আহিছে নহয়, যিকেইটা চাইকেল বিচাৰি আহিছে সেইকেইটা ডাঙৰ। আমাৰ এই ওচৰতে সুশান্ত হাজৰিকা ল'ৰা আছে, তাৰ বোৱাৰীয়েক আছে, গোটেইকেইটা আহিলে চাইকেলটো বিচাৰি।